নমস্কাৰ বন্ধুসকল। কৌটিল্য অৰ্থশাস্ত্ৰৰ মূল আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত চাণক্য নীতিৰ দুটামান কথা আপোনালোকলৈ আগবঢ়ালোঁ। সুস্থ আৰু সবল মনৰ বাবে এই কথাখিনি যথেষ্ট উপকাৰী হ'ব বুলি আশা কৰিলোঁ। নিজৰ কেঁচা ঘামেৰে ঘটা ধনক সদায় ৰক্ষা কৰা উচিত। যদি আপুনি ধনী মানুহ তেন্তে তাত কোনো আপত্তি নাই, কিন্তু ধন হৈছে চঞ্চল, কেতিয়াবা দুখৰ ধনো নষ্ট হৈ যায়। বিপদকালৰ কাৰণে সদায় ধনক ৰক্ষা কৰা উচিত আৰু ধনতকৈ অধিক স্থিতিক ৰক্ষা কৰা উচিত, তথা ধন আৰু স্থিতিতকৈ সৰ্বাধিক নিজক ৰক্ষা কৰিব লাগে। যিখন ঠাইত কোনো সন্মান নাই, জীৱিকা উপাৰ্জনৰ কোনো সাধনা নাই, বন্ধু বান্ধৱ নাই আৰু বিদ্যাৰো কোনো লাভ নাই, সেইখন দেশত এদিনো বাস কৰিব নালাগে। যি ঠাইত জীৱিকা, ভয়, লাজ, চতুৰতা আৰু ত্যাগৰ অভাৱ থাকে, সেই ঠাই মানুহৰ লগত কেতিয়াও বাস কৰিব নাপায়। বুদ্ধিহীন মানুহৰ পৰা সদায় দূৰত থাকিব। এনেকুৱা মানুহবোৰ পশুৰ নিচিনা হয়। অসৎ সমাজৰ পৰা সদায় দূৰত থকাটো ভাল আৰু অজ্ঞানক কেতিয়াও ওচৰলৈ আহিবলৈ দিব নালাগে। নিজৰ অন্তৰৰ গুপ্ত কথা কাকো ক'ব নালাগে। মনত থকা ভেদাভেদ লোকক কোৱাজনে ভৱিষ্যতত যথেষ্ট বিপদত পৰে। যি ঠাইত কাজিয়া হয় তাত কেতিয়াও ৰৈ নাথাকিব। যিকোনো সময়তে দুখ নকৰাজনো ফান্দত পৰিব পাৰে। পত্নী যেনেকুৱাই হওক, ধন যিমানেই হওক, ভোজন যেনেকুৱাই হওক, এইবোৰ যদি সময়মতে পায় তেতিয়া যথেষ্ট ভাল হয়। এইবোৰ পোৱাৰ পিছত এটা কথা পাহৰিব নালাগে যে আমাৰ এটা কৰ্তব্য আছে, আৰু সেইটো হৈছে বিদ্যা গ্ৰহণ কৰা। জ্ঞানেই হ'ল শক্তিৰ মূল ভেটি। অতি ভাল হৈ জীৱন কটাব নোৱাৰি। ভাল আৰু সৰল মানুহক প্ৰত্যেকেই হিংসা কৰিব বিচাৰে। যেনেকৈ হাবিৰ মাজত পোন গছক আগতে কাটে, ঠেৰা মেৰা গছবোৰ নাকাটে। সেইকাৰণে আপুনি ইমান সত্যবাদী বা সহানুভূতিশীল নহ'ব যাতে বেলেগে আপোনাক লুটপাট কৰি শেষ কৰি পেলায়। এটা কথা মনত ৰাখিব, যিবিলাক ব্যক্তিয়ে লেনদেন, পঢ়া লিখাৰ কাৰণে প্ৰত্যেকৰে লগত খোলাকৈ কথা নাপাতে, সেইসকল ব্যক্তি সদায় আনন্দমনে থাকে। অতিমাত্ৰা খৰচ কৰা লোক, যি নিজৰ আমদানিতকৈ অধিক খৰচ কৰে আৰু অন্য লোকৰ লগত অৰ্থ নোহোৱাকৈ যুঁজ কৰে, তেনে লোক কেতিয়াও সুখী হ'ব নোৱাৰে। পাপ আৰু অত্যাচাৰ কৰি গোটোৱা ধন অতি বেছি 10 বছৰ মানুহৰ হাতত থাকে। ইয়াৰ পিছত এনেকুৱা ধন সুদে মূলে একেলগে নষ্ট হৈ যায়। সেইকাৰণে পাপেৰে উপাৰ্জন কৰা ধনৰ পৰা সদায় দূৰত থাকিব লাগে। বিশ্বব্ৰহ্মাণ্ডত যদি আপোনাৰ বিশেষ ৰূপত বিশ্বাস কৰিব লগা বস্তু আছে, সেইটো হৈছে আপোনাৰ নিজৰ আত্মা। যি ব্যক্তিয়ে নিজৰ আত্মাৰ কথা শুনি চলে, তেওঁলোক আগলৈ সুখী হ'ব পাৰে। নাৰী আৰু ধন, এই দুয়োটাই কেতিয়াবা আপোনাক ঠকিব পাৰে। এই দুটা বস্তুৰ পৰা সদায় অলপ জ্ঞানা হৈ থাকিব লাগে। দান আৰু অধ্যয়নৰ দ্বাৰা জীৱনটো সাৰ্থক কৰিব পাৰে। দান আৰু জ্ঞান এই দুয়োটাই পুৰুষৰ কাৰণে বহুত দৰকাৰী বিষয়। এই দুটা কৰিব পাৰিলে মানুহৰ মন সদায় প্ৰফুল্লিত হৈ থাকে। আপোনাৰ জীৱনৰ অৰ্থ হৈছে নিজক সদায় ভাল কামত লগাই ৰাখিব লাগে। শুদ্ধ জ্ঞান, শুদ্ধ কৰ্মৰ পৰা পুৰুষ মহান হ'ব পাৰে। আপুনি এটা কথা মন কৰিব, লক্ষ্মী পৰী হয়। ই সদায় নৃত্য কৰি থাকে। এই ধন, সম্পদ, ঘৰ দুৱাৰ সকলোবিলাক অস্থায়ী। এইবোৰ কোনোৱে কাৰো লগত লৈ যাব নোৱাৰে। সুপুত্ৰ সেইজনক কয় যিজনে পিতা মাতাৰ আজ্ঞা পালন কৰে, পিতৃ মাতৃৰ কথা শুনে। সেইজন পিতাই যোগ্য আৰু সত্য, যিজনে নিজৰ সন্তানক ভালকৈ পালন পোষণ কৰিব পাৰে। এই সংসাৰত বাদ বিবাদেৰে আগুৰি আছে। সেইকাৰণে নিজে কিছু কথা নিৰ্ণয় কৰাৰ আগত ভাবি লওক। যেনে মুখ তেনে থাপৰ হ'ব লাগে। হাতীক অংকুশেৰে, ঘোঁৰাক চাবুকেৰে, শিং থকাক লাঠিৰে, দুৰ্জনক তৰোৱালেৰে দণ্ড দিব লাগে। প্ৰত্যেকৰে লগত সিহঁতৰ ব্যৱহাৰ চাইহে ব্যৱহাৰ কৰিব লাগে। বেয়াৰ পৰা সদায় বাচি থাকিব লাগে। কুমাৰী ছোৱালী আৰু বালকক ভগৱান ৰূপে মনা যায়। হাতীক দেখিলে 1000 হাত দূৰত থাকিব লাগে। ঘোঁৰাৰ পৰা 100 হাত দূৰত থাকিব লাগে। শিং থকা প্ৰাণীৰ পৰা 10 হাত দূৰত থাকিব লাগে। বেয়া মানুহ দেখিলে সিহঁতৰ পৰা একেবাৰে আঁতৰি যাব লাগে। তেনে মানুহৰ পৰা সদায় লোকচানৰ আশা বেছি। শান্তিতকৈ ডাঙৰ গুণ আৰু এই পৃথিৱীত একো নাই, কিয়নো খঙত মনুষ্যই নিজৰ সকলো কথা পাহৰি পাগল হৈ যায়। ইয়াৰ ফলত মনুষ্য মৃত্যুদেৱীৰ কবলতো পৰিব পাৰে। সুন্দৰতাৰ শোভা কেৱল গুণৰ পৰাহে বাঢ়ে। যদি কোনো মনুষ্যৰ একোৱেই গুণ নাই, তেওঁ একেবাৰে নৰাধম।
তেওঁ এনে ফল পায় যি নেকি শুকান বালিৰ মাটিৰ নিচিনা। এনে মাটিত কোনো খেতি নহয় আৰু ইয়াক বেকাৰ বুলি কয়। মূৰ্খ শিষ্যক উপদেশ দিয়া, কৰ্মশাস্ত্ৰৰ লালন পালন কৰা আৰু দুখী হৈ থকাজনৰ লগত নিজৰ সম্পৰ্ক ৰখা পণ্ডিত আৰু বুদ্ধিমানজনো কেতিয়াবা বিপদত পৰিব পাৰে। সেইজন অৱশ্যে মৰিবও পাৰে আৰু সেইজন সংকটতো পৰিব পাৰে যাৰ পত্নী চৰিত্ৰহীন হয়। যি সদায় মিঠা মাতে তেওঁক সকলোৱে ভাল পায়। যাৰ ওচৰত বিদ্যা থাকে সি য'তে ত'তে গৈ বাস কৰিব পাৰে। ব্যৱসায় কৰিলে তাৰ কাৰণে যিকোনো দেশেই দূৰ নহয়। আত্মবিশ্বাস থাকিলে ইয়াতকৈ আৰু বেলেগ সাহসৰ একো দৰকাৰ নাই। এজোপা ভাল ফুলি থকা গছে গোটেই হাবিৰ শোভা বঢ়ায়। এনেকৈয়ে বংশৰ ভাল ল'ৰাই বংশৰ শোভা বঢ়ায়। 16 বছৰতকৈ অধিক বয়স হ'লে পুত্ৰৰ লগত সদায় মিলিজুলি প্ৰত্যেক বিষয়ত আলোচনা কৰাটো উচিত। তাক নিজৰ মিত্ৰ বুলি ব্যৱহাৰ কৰা উচিত।